বন্ধু হিসেবে যথেষ্ট তোমার লড়া দিয়ে শুনেছে তার তো মোর লোকসানটা কোহা নাই শোনা মই যেনেকে তোমাক মই টকা লৈছিলো আজি মই তোমাক ঘূৰাই দিব ঘূৰাই দিব নালাগে নহয় তোমাৰ আগতে দলিলৰ মেয়াদ উকলি গৈছে এতিয়া মই টকা নলওঁ শুনা শুনি হওক ভিডিও করো না রানী মিঠাক পার মিঠু তোমার দেহ মাংস করব বুঝো না কে তোমার দেহ মাংস করব ভিডিও করো যাও যদি ভঙ্গ কৰিবলৈ লাজ পোৱা উচিত লগতে বেইমানি কৰাটো শিক্ষকৰ কোনো বেলেগ ও যাও যাও তুমি যে এতিয়া ভাবিব পাৰিছা তো শুনা এই হৰিহৰ চহৰলৈ যাবলৈ সিদ্ধান্ত লয় দুবাৰ নহয় লগতে একদম জানি থোৱা যদি সহজতে তুমি ঘৰ মাটি এৰি নিদিয়া তেতিয়াহ'লে মই আইনৰ সহায় ল'বলৈ বাধ্য অকল কথাৰে নহয় মহেন্দ্ৰ মই বুদ্ধিৰেও কৰিব পাৰো বিৰাল তুমি মহেন্দ্ৰক লৈ যোৱা ঈশ্বৰৰ কৃপাত মোৰ দুজন ল'ৰাই এতিয়া উপাৰ্জনমুখী হৈছে মোৰ অন্তত এতিয়া ঘৰ মাটি বিক্ৰী কৰিব নালাগে বুজিছো বিনা তুমি অলপ ভিতৰলৈ যোৱা শুনা হৰিহৰ শুনা মহেন্দ্ৰ মই এটা কথা ভাবিছো তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্ক চিৰদিনীয়া কৰাৰ কথা তোমাৰ মনত এই পৰিৱৰ্তনৰ কাৰণ আছে মহেন্দ্ৰ যদি মোৰ ছোৱালী সীমাক তোমাৰ ল'ৰা অপূৰ্বৰ লগত বিয়া দি দিওঁ তেতিয়াহ'লে সকলোবোৰ লেখাই শেষ হ'ব মই তোমাক দলিলখনক ঘূৰাই দিম আনকি এটা ঘৰ সজোৱাৰ ব্যৱস্থা কৰি দিম বিয়া বাৰুৰ কথা এইবোৰৰ মাজত জানি নালাগে কথা হ'ল বুজিছো সহজতে নহ'ব শুনা তুমি এটা কথা ভালদৰে মনত ৰাখিবা চেঙেলী চাই থকা এই মহেন্দ্ৰ মাত্ৰে ভালদৰে অকল চেঙেলী নহয় তুমি এজন প্ৰবঞ্চ সহায় কৰে নামত সপন ধৰি ঘৰৰ পাহাৰ কিন্তু শুনা ময়ো এই ঘৰখনে ৰজা এই হেনক কাউৰী সজাবলৈ মোৰ বেছি সময় নালাগে মহেন্দ্ৰ কাউৰী তুমি কলা ৰংটোহে দেখা পাইছা হাজাৰ হাজাৰ লাখ লাখ কাউৰী দিয়া তোমাক আক্ৰমণ কৰি তোমাৰ মূৰৰ চুলি নাইকিয়া কৰি দিব সেই কথা তোমাৰ জনা আছে জানো এখানি কথা আছে নহয় বোলে উপকাৰী অজগৰে খায় কেতিয়াও নাখায় অজগৰৰ গাত আঘাত কৰিলে ই ফলা মেলি সংৰক্ষণ কৰিবলৈ বাধ্য মহেন্দ্ৰ তুমি কাৰ লগত চেলেঞ্জ কৰিছা জানা জানো হৰিহৰ চৌধুৰী নামৰ জন মহেন্দ্ৰ তুমি বহুতো আগবাঢ়িছা তুমি আগবাঢ়ি যাব কাৰণে বাধ্য কৰিছা মই বাধ্য কৰো তুমি দিয়া ৯,০০০ টকা পূৰ্বে মোলে ১৫,০০০ টকা তুমি এতিয়া সেই টকাখিনি ঘূৰাই লৈ তুমি মুক্ত কৰিব লাগে আৰু যদি তুমি টকা ঘূৰাই লোৱা দ্বিতীয়বাৰ মই কিন্তু টকা ঘূৰাই দিবলৈ নাহো আৰু মই সম্পত্তিও বিক্ৰী নকৰোঁ তুমি ওয়ার্ড দেখা এবং যুয়াত তুমি লাগাবো হরিহর চৌধুরী পানি দেবে সাধারণ জন খবর
খাৰাম দেউতাকক মাতিছে ক'ত পৰি আছিল চিধানপা য'ত চব হয় দেউতা কি হয় নহয় দেউতা তো কি আসছি লাগে অপূর্ব অহা নাই আৰু ভৱিষ্যতে কোনোদিন সি এইখন ঘৰলৈ নাহে অপূৰ্ব এইখন ঘৰলৈ আহিলে মই তোক ক্ষমা নকৰো কোনো কিন্তু নাই তই অপূৰ্ব ৰেখা বাদ দে এৰা মই তোক আগবঢ়াই দিছিলো আজিৰ পৰা আৰু কোনো দৰকাৰ নাই মনত ৰাখিবি মই যেনেকে সম্পৰ্ক কৰিব পাৰো তেনেকে ভাঙিও দিব পাৰো তই মোৰ মুখৰ সাহস ক'ত পালি তই যাব নোৱাৰ সীমা অপূৰ্বৰ কথা বাদ দে তোৰ বিয়া মৃণালৰ লগতেই হ'ব সীমা ক'ত কৰি আছিলি বুজা নাই কিয় বুজা নাই আৰম্ভ হ'ব সাজু হৈ থাকিবি ইমান দিনে তোক মই এনেই কিন্তু পুহি ৰখা নাই মই আহিলো ठीक है साहब हम तैयार हैं अरे मालूम भाई बात क्या है आज साहब पिछले जगह में ओह वाह बताओ एक क्या बात बोला लेकिन क्या करेगा निमो खाए तो निमो खाएगी नहीं करना हाँ ये मौसम का होली का हराम बोल किसी को दुनिया कोई बुझी गई अरे मार भाई जब तो कौन आ रहा है ये जो मोहन मुगस्कर का बोल रहा बीर नहुरी दुनिया में चाहिए भगवान सीताराम हाँ ये जगह मनु ये भी किधर वाली पूरी है तो थाकी वो देता वो दिया हमको लागल की केटा की हां अरे बीरेना तो क्या हुआ ठीक है हम किसी से डरने वाला नहीं है अंदर में ओ खुदा अंदर पेट है মই ইয়াত পঢ়িবলৈ অহা নাই সোনকালে মাত কি হ'ল সীতাৰাম চিঞৰি চকালে অ তুমি আকৌ কিয় আহিলা আপুনি দেউতাক অকণমান ঘূৰাই পঠিয়ালো আমি নিৰ্মুক্ত শুনা টকা ঘূৰাই লোৱা নহ'ব লগতে এইটাও জানি থোৱা খুব সোনকালে তোমালোকে ঘৰ মাতি আনি দিব লাগিব ঘৰ কটাৰ অৰ্থ তুমি ঘৰত গৈ বুজি ল'বা
মই আৰু কোনো কথাই শুনিব নোখোজো এতিয়া তোমাৰ পৰা তুমি ইয়াৰ পৰা লৈ যোৱা আণ্ডাৰষ্টেণ্ড Shut up! মোক পানী ল'ব জানা মনত ৰাখিব তুমি জ্বলি উঠিলে হাতেৰে ডাকিলে